নগৰপাৰ পাৰ্শ্বৱৰ্তী ৰংজুলিত কথাকুঠিত কংগ্ৰেছৰ অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰা। ৰবিবাৰে গোৱালপাৰা জিলাৰ ৰংজুলি ৰাজচক্ৰৰ অন্তৰ্গত ধূপধাৰাৰ পৰা ৰংজুলিৰ কথাকুঠিলৈ 2 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে পদযাত্ৰাত অংশগ্ৰহণ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। অস্তিত্ব ৰক্ষাৰ জনজাগৰণ পদযাত্ৰাৰ অন্তত APCCৰ সভাপতি ৰিপুণ বৰাই ৰংজুলিৰ কথাকুঠিত এক সভাত অংশগ্ৰহণ কৰি বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰে। ভাষণ প্ৰসংগত ৰিপুণ বৰাই কয়, কংগ্ৰেছে কেতিয়াও এই নাগৰিকত্ব সংশোধনী আইন নামানে আৰু এই কেব অসমৰ ভৱিষ্যত ধ্বংস কৰিব। সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, অমিত শ্বাহে কংগ্ৰেছ বনোৱা সংবিধানখন ভৰিৰে মোহাৰি কেবৰ দৰে জাতিধ্বংসী আইন এখন অসমৰ জনগণৰ ওপৰত জাপি দি আমাৰ সংবিধান আৰু ধৰ্ম নিৰপেক্ষতা ধ্বংস কৰিবলৈ ওলাইছে বিজেপিয়ে। আজি অসমৰ ৰাইজ এই আইনখন বাতিলৰ দাবীত সব আজি ৰাজপথত ওলাই আহিছে। দ্বিতীয় কথাটো হৈছে ৰাইজ যে আমাৰ অসমত আমি বহুত মানুহৰ বুজা ল'লো। ব্ৰিটিছ যেতিয়া আছিল, ব্ৰিটিছেও বহুত মানুহ আনিছিল ভাৰতবৰ্ষৰ বেলেগ বেলেগ ৰাজ্যৰ পৰা। সেই সব মানুহৰ দায়িত্ব আমি ল'লো, বুজা ল'লো। তাৰপিছত দেশ বিভাজন হ'ল, স্বাধীন হ'ল, ভাৰত হ'ল, পাকিস্তান হ'ল। তেতিয়াও আমি বহুত মানুহৰ দায়িত্ব আমি ল'লো। আৰু তাৰ পাছত বাংলাদেশৰ যুদ্ধ হ'ল 71 চনত। আৰু বাংলাদেশৰ যুদ্ধৰ সময়তো বহুত মানুহ প্ৰাণৰ ভয়ত ভাগি আহিল। সেই মানুহৰ দায়িত্বও আমি ল'লো। আৰু এতিয়া যদি বিজেপি চৰকাৰে আকৌ কয় যে আকৌ ল'ব লাগিব অসমৰ মানুহে দায়িত্ব, এই 2014 চনলৈকে 31 ডিচেম্বৰলৈকে যিমান মানুহ আহিছে সব মানুহৰ দায়িত্ব আমি ল'ব লাগিব, বুজা ল'ব লাগিব। তেতিয়াহ'লে ৰাইজ আমাৰ জাতি থাকিব ক'ত, আমাৰ মাটি থাকিব ক'ত, আমাৰ ভেটি থাকিব ক'ত, আমি অসম থাকিম ক'ত। সংবিধান ৰক্ষা কৰাৰ দায়িত্ব কংগ্ৰেছৰ, যাৰ বাবে কেবৰ বিৰোধিতাৰে ৰাজপথত নামি পৰিছে হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীসকলে। মূল উদ্দেশ্য এই নাগৰিকত্ব সংশোধনী আইন বাতিল হ'ব লাগে আৰু বাতিলৰ কাৰণে আমি সকলো ৰাইজক জাগ্ৰত কৰিবৰ কাৰণে আৰু আইনখন যে অসমৰ কাৰণে কেনেকুৱা এটা ভয়ানক বিপদ এই কথা ৰাইজক বুজাবৰ কাৰণে আৰু দল মত ধৰ্ম বৰ্ণ নিৰ্বিশেষে এইখিনি সময়ত গোটেই ৰাইজ একত্ৰিত হৈ এই আইনখন বাতিলৰ আন্দোলন শক্তিশালী কৰিবৰ কাৰণে আমি এই পদযাত্ৰা দেখিবলৈ পোৱা গৈছে। শাসনৰ দৃষ্টিত বিজেপি চৰকাৰে এফালে অগ্নিগৰ্ভা কৰি অসম, আনফালে শান্তি সমদল উলিয়াইছে। এই ক্ষেত্ৰত কি ক'ব? নাই, এইটো হৈছে আমাৰ অসমীয়াত এটা কথা হৈছে, খাপ হৈ ফুটিছে বেজ হৈ জাৰিছে বিজেপিয়ে। শান্তি সমদল অসমত অশান্তি বিজেপিয়ে কৰিছে, অশান্তি বিজেপিয়ে কৰিছে। আজি শান্তিপূৰ্ণ মানুহক 5জন মানুহক গুলিয়াই কিনে হত্যা কৰিলে এই বিজেপিয়ে। আজি শ মানুহ ঘূণীয়া কোনে কৰিলে বিজেপি। আজি হাজাৰ হাজাৰ মানুহ গ্ৰেপ্তাৰ কৰিছে পুলিচে, বিচাৰি ফুৰিছে কংগ্ৰেছ কৰ্মীক গ্ৰেপ্তাৰ কৰিছে, কোনে কৰিলে বিজেপি। এইবিলাক অশান্তি। আৰু হিমন্ত বিশ্বই কি ক'লে, এইটো কোনো আন্দোলনেই নহয়। মোদীয়ে কি ক'লে যে অসমৰ মানুহে পাকিস্তানী ভাষাত গান গাইছে। এনেকুৱা যেতিয়া উত্তেজনামূলক, ৰঞ্জিত দাসে কি ক'লে বিজেপিৰ সভাপতি যে এইটো আন্দোলন খনি বেপাৰীৰ আন্দোলন। আৰু বিজেপিৰ MLA মৃণাল শইকীয়াই কি ক'লে যে 10জনক মাৰিবা, 10টা ঘৰ জ্বলাবা। এজন MLA যদি তেনেকুৱা উচতনি দিয়ে যে অশান্তি তেওঁলোকে কৰিছে, আমি কংগ্ৰেছে কৰিছোঁ নেকি? তেওঁলোকে কৰিছে। গতিকে তেওঁলোকক গ্ৰেপ্তাৰ হ'ব লাগে, তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু বিজেপিয়ে এই অশান্তি সৃষ্টি কৰি শান্তি সমদল উলিওৱা তেওঁলোকৰ কোনো নৈতিক অধিকাৰ নাই। এখন নাটক, ৰাইজে এই নাটক বুজি পাইছে। ছাৰ, আৰু ৰাজনৈতিক দল গঠন কৰাৰ কথা আছে, আঞ্চলিক ৰাজনৈতিক দল, এই ক্ষেত্ৰত কি ক'ব আপুনি? নহয়, আঞ্চলিক ৰাজনৈতিক দল কোনোবাই গঠন কৰিব পাৰে, কোনো বাধা নাই। আমাৰ দেশ গণতান্ত্ৰিক দেশ, ইয়াততো সকলোৰে সমান অধিকাৰ কৰিব পাৰে, আমাৰ তাত কোনো আপত্তি নাই। খালি আমাৰ কথা হ'ল আমি কংগ্ৰেছ দলে কৈছোঁ
আমি কোনো এতিয়া ৰাজনীতি কৰিব বিচৰা নাই। যদি সেই দলখন গঠন হয় কংগ্ৰেছে 2021 কি মানে সমৰ্থন কৰিব নেকি? নহয়, সেইটো সমৰ্থন আমিতো পলিটিকেল পাৰ্টি হিচাপে আমিতো আমাৰ নিজস্ব পলিটিকেল পাৰ্টি, আমাৰ নিজস্ব আদৰ্শ আছে। আমাৰ যাৰ লগত আদৰ্শ নিমিলে আমি তেওঁলোকক মানে সমৰ্থন কৰাৰ প্ৰশ্ন নাহে। কিন্তু এটা কথা ঠিক, দেশৰ স্বাৰ্থত আমি চব একলগ হ'ব লাগে। গতিকে আমাৰ বিজেপিক এতিয়া হটাব লাগে আৰু এণ্টি বিজেপিক হটোৱাৰ স্বাৰ্থত আৰু কা আইন বাতিলৰ স্বাৰ্থত যদি যিবিলাকে কা আৰু এণ্টি বিজেপি সকলো একত্ৰিত হোৱাটো আমি বিচাৰিছোঁ, আমি কংগ্ৰেছ এটা। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কৈছে যে 2021 100খন আসন পাব, এই ক্ষেত্ৰত কি ক'ব? 100খন আসন পাব তেওঁতো ক'বই। তেওঁতো মানে আপোনাৰ অমিত শ্বাহৰ বান্দৰ নাচ দি আছে, তেওঁ বান্দৰ নাচত তেওঁ ব্যস্ত আছে। তেওঁ গতিকে সেইটো ক'বই। যদি 100খন আসন পায়, তেওঁ আজি কেইদিনমানৰ আগতে তেজপুৰত 1.5 কিলোমিটাৰ আহিব নোৱাৰিলে, হেলিকপ্টাৰ কিয় ল'ব লগা হ'ল? ইমান যদি জনপ্ৰিয়তা ৰাইজে আবদ্ধ কৰি ৰাখিলে, তেজপুৰত আহিব নোৱাৰিলে, 1.5 কিলোমিটাৰ আহিবলৈ হেলিকপ্টাৰ ল'ব লগা হ'ল। 100খন আসন পোৱা যদি ইমান জনপ্ৰিয়, যদি তুমি ৰাইজৰ লগত খোজকাঢ়ি ফুৰা নাই কিয়? তুমি খোজকাঢ়ি ফুৰিব লাগে। গতিকে এইবিলাক এনেকুৱা কথা বিজেপি আগতে বহুত কৈছে, মানুহে বুজি পাইছে। নগৰ বেয়াৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট, নিউজ টুডে অসম।